বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন সাহিত্য সভাৰ সন্মানীয় সভাপতি উপসভাপতি সাধাৰণ সম্পাদক আৰু বৃহৎ পৰিমাণত আজি সোণাপুৰ মিনি ষ্টেডিয়ামত 6 জনগোষ্ঠীৰ বিৰুদ্ধে আৱাজ দিবলৈ একত্ৰিত হোৱা অসমৰ মোৰ সন্মানৰ জনজাতীয় ৰাইজ, মই আপোনালোক সকলোকে শ্ৰী চৰণত সেৱা জনাই নমস্কাৰ জনাইছোঁ। মই আপোনালোকক সকলোকে ট্ৰাইবেল সংঘ আৰু CC2R হৈ এই গণসমাৱেশলৈ আদৰণি জনাইছোঁ। আমি সকলো আজি একত্ৰিত হৈ আমি যি বাতৰি দিব বিচাৰিছোঁ সেই সম্পৰ্কত মই দুআষাৰ ক'ব বিচাৰিছোঁ। কোনো সংগঠনে কৈছে 6 জনগোষ্ঠীৰ কোনো সংগঠন, যিবিলাক সংগঠনে ট্ৰাইবেল ষ্টেটাছ ডিমাণ্ড কৰিছে, জনজাতিকৰণ ডিমাণ্ড কৰি আহিছে, বিগত 1-1.5 মাহত কোনো নেতাই কৈছে হু ইজ আদিত্য খাখলাৰী। আজি মই ক'ব খোজোঁ যে আদিত্য খাখলাৰী আজি 1 লক্ষ মানুহ। আদিত্য খাখলাৰী কণ্ঠটো হৈছে অসমৰ 42 লাখ জনজাতিসকলৰ কণ্ঠ। আদিত্য খাখলাৰীয়ে যি কৈছে সেয়া অসমৰ এবৰিজিনেল ভূমিপুত্ৰ জনজাতিসকলৰ হৃদয়ৰ কথা কৈছে, মনৰ কথা কৈছে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। খুবেই স্পষ্ট কথা। লোকুৰ কমিটিৰ ৰিকমেণ্ডেশ্যন ফ'ল' কৰিব লাগিব চৰকাৰে। লোকুৰ কমিটিয়ে কৈছে 5টা ক্ৰাইটেৰিয়া ঠিক কৰি দিছে। ট্ৰাইবেল হ'বৰ কাৰণে মিনিমাম 5টা ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। 5টা বৈশিষ্ট্য পূৰণ কৰিব লাগিব। বৈশিষ্ট্য 1, ইণ্ডিকেশ্যন অফ প্ৰিমিটিভ ট্ৰেইট। 2 নম্বৰ, সাইনেছ অফ কণ্টেক্ট উইথ কমিউনিটি এট লাৰ্জ। 3 নম্বৰ, জিঅ'গ্ৰাফিকেল আইচলেশ্যন। 4 নম্বৰ, ডিষ্টিংটিভ কালচাৰ। আৰু 5 নম্বৰটো হৈছে বেকৱাৰ্ডনেছ। আদিম অৱস্থা প্ৰাপ্তিৰ লক্ষণ, সুস্পষ্ট সংস্কৃতি যাৰ আছে, ভৌগোলিকভাৱে বিচ্ছিন্ন ঠাইত যিসকল লোক থাকে, অন্যান্য জনগোষ্ঠীৰ সংস্পৰ্শত আহিবলৈ যাৰ লজ্জাবোধ আছে, দ্বিধাগ্ৰস্ততা আছে, যিবিলাক জনগোষ্ঠী সাংস্কৃতিকভাৱে, ভাষিকভাৱে, শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে পিছপৰা, সেইসকল জনগোষ্ঠীকহে ট্ৰাইবেল কৰা হয়। এইটো হৈছে ভাৰত চৰকাৰৰ লোকুৰ কমিটিয়ে ৰিকমেণ্ড কৰা ৰিকমেণ্ডেশ্যন। গতিকে এই ৰিকমেণ্ডেশ্যনটো ভাৰত চৰকাৰে ফ'ল' কৰিবই লাগিব। আমি কিয় বিৰোধিতা কৰিছোঁ? 1996 চনত মাত্ৰ এটা জনগোষ্ঠীক ST কৰিছিল 6 মাহৰ কাৰণে, আৰু সেই 6 মাহত বৰ্তমানে স্বীকৃত ট্ৰাইবেলৰ যিবোৰ ৰিজাৰ্ভ ছিট, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আয়ুৰ্বেদিক কলেজ আৰু সকলোবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত আসনবিলাক কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীয়ে হস্তগত কৰিছিল। আনকি মাজুলী যি ৰিজাৰ্ভ ছিট ট্ৰাইবেলৰ, তাৰ পৰাও MLA জিকি আহিবলৈ সক্ষম হৈছিল। মাত্ৰ এটা জনগোষ্ঠী ST হওঁতে আমাৰ এই অৱস্থা। আৰু 6টাকে যদি বৃহৎ আৰু আগবঢ়া জনগোষ্ঠীবিলাক যদি ট্ৰাইবেল হ'বলৈ হয়, আমাৰ অৱস্থা কি হ'ব ৰাইজ আপোনালোকে সকলোৱে বুজি পায়। আৰু সেইকাৰণে আপোনালোক ওলাই আহিছে একেলগে আৱাজ দিবলৈ, no further inclusion of any community in the list of ST। খোলা কথা। ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৮ বছৰৰ পিছত কোনো জনগোষ্ঠীক আৰু ট্ৰাইবেল কৰাৰ এতিয়া দিন আৰু নাই। ট্ৰাইবেল কৰিব বিচাৰিছে একমাত্ৰ কাৰণত, বৰ্তমানৰ ট্ৰাইবেল অলপকৈ লাহে লাহে ক্ৰমান্বয়ে ডেভেলপ হৈ আহিছে। অলপ মিনিমাম কনষ্টিটিউশ্যনেল ৰাইটছখিনি আমি উপভোগ কৰি আছোঁ। সেইটোত চকু পৰিছে।
চকু চৰহাবিলাকৰ চকু পৰিছে যে ট্ৰাইবেল বহুত ওপৰলৈ গ'ল, গতিকে সিহঁতক আকৌ নমাই আনিব লাগে। এইটোৱেই কাৰচাজি, আমাক পুনৰ ধ্বংস কৰিবলৈ, আমাক পুনৰ বঞ্চিত কৰাৰে এটা ষড়যন্ত্ৰ, ইয়াৰ বাদে এইটো একো নহয়। গতিকে এই ষড়যন্ত্ৰক আমি মষিমূৰ কৰিব পাৰিব লাগিব আৰু ডেফিনেটলি আপোনালোকে যদি সহযোগ কৰে আমি চিচিটোৱে ইয়াক প্ৰতিহত কৰিহে ক্ষান্ত হ'ম। এই কথাটো আজি আপোনালোকৰ মাজত ক'লোঁ। মই দীঘলীয়া কথা নকওঁ। আজিৰ সময়ত মই মাত্ৰ বসন্ত গগৈ ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ, আটাচুৰ সভাপতি ডাঙৰীয়াক। এইকাৰণে তেখেতক মই ধন্যবাদ জনাম যে তেওঁ আমাক প্ৰমাণ কৰি দিলে যে আহোমসকল বেলেগ, বৰ্তমানৰ ট্ৰাইবেলসকল বেলেগ। আহোমসকলৰ লগত আমি সমানে সহাৱস্থান কৰিব নোৱাৰোঁ, কাৰণ তেওঁলোকৰ কথা বতৰাই বেলেগ, তেওঁলোকৰ চৰিত্ৰ বেলেগ, তেওঁলোক হৈছে আগবঢ়া, আমিবোৰ পিছপৰা। ইয়াৰ উদাহৰণটো আমি ক'ত পালোঁ? শিৱসাগৰ জিলাত জিলা পৰিষদৰ সভানেত্ৰীত যেতিয়া মিচিং মহিলা এগৰাকী অধিষ্ঠিত হ'ল, লটাৰীৰ যোগেদি, ৰোটেশ্যনৰ যোগেদি, ৰিজাৰ্ভেশ্যন পলিচিৰ যোগেদি মিচিং জনজাতি মহিলা এগৰাকী যেতিয়াই জিলা পৰিষদৰ সভানেত্ৰী হ'ল, আটাচুৱে কি কৰিলে? ইয়াৰ প্ৰতিবাদত শিৱসাগৰ স্তব্ধ কৰি পেলালে। আৰু এইকাৰণে আজি মই আটাচুক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাক বুজাই দিলে আমি কোন আৰু আপোনালোক কোন। আমি কোন, আপোনালোক কোন, আপোনালোকে বুজাই দিলে, তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। বাকী যিবিলাক সংগঠনৰ নেতাই আমাক সমালোচনা কৰিছে, কুকুৰে কাঁইট নোখোৱা গালি পাৰিছে, সেয়া মই আশীৰ্বাদ বুলি ধৰি লৈছোঁ। সেয়া চিচিটোৱাৰ কাৰণে আশীৰ্বাদ, ট্ৰাইবেল সংঘৰ কাৰণে আশীৰ্বাদ। আপোনালোকে আহি এই গণসমাৱেশ সফল কৰি তোলাৰ বাবে মই পুনৰবাৰ আপোনালোকক কৌটি কৌটি প্ৰণাম জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।